এতিয়া উদ্ৰণপুৰ যাবলৈ ওলাইছোঁ। উদ্ৰণপুৰ ইয়াৰ পৰা 10 কিলোমিটাৰ হ'ব। ইয়াত প্ৰথমে আমি ই ৰিক্সাত আহিলোঁ, এতিয়া টেম্পুত বহিছোঁ, আকৌ ই ৰিক্সাত বহিব লাগিব। ইয়াত বেছি ই ৰিক্সাই চলা দেখিছোঁ, মানে চবপিনে ই ৰিক্সাই চলে। ইফাল পৰা ইফাল যাওঁতে টেম্পুও চলে। এইখিনিতে ৰৈছোঁহি, এইখিনিৰ পৰা আমি টেম্পু ল'ব লাগিব। ইয়াতে পকৰি ওলাইছে, জলকীয়া ওলাইছে, কেইটামান লৈ লওঁ। লগতে আলহী ঘৰলৈ কেইটামান মিঠাইও ল'ব লাগিব ন। গৈ থাকোঁ দেই খাই খাই। কেতিয়া পাম ভাবি অকোৱা পকোৱা বাটেৰে গৈ আছোঁ। ইফালে বিৰাট গৰমো লাগিছে, তথাপিও গৈ আছোঁ, পামগৈ আৰু চাগে। এইকেইটা ফিচাৰী, মাছৰ ফিচাৰী। সঁচা ক'বলৈ গ'লে ইয়াত একোৰে আকাল দেখা নাই। গৰু, গাই, কুঁহিয়াৰ, ধান, গোমধান আৰু কিমান যে খেতি, গোটেইখন ভৰপূৰ একেবাৰে। এইবিলাক আমৰ বাগান, শাৰী শাৰীকৈ আম গছ। আমি আহি পাইছোঁহি, এতিয়া সোমাওঁ তেখেতসকলৰ ঘৰলৈ। খাবলৈ আনিছে, আহিম বুলি আগতে ৰেডি কৰি থৈছে চাগে। আহি পোৱাৰ লগে লগে চাহৰ ব্যৱস্থা কৰিছে, চাহ বনাইছে সম্ভৱ। এয়া আনি দিছে কল, বিস্কুট, চিঙেৰা। ভোকো লাগিছে, খাই লওঁ। চাহ দিবনে কি দিয়ে, আচলতে এইফালৰ নিয়ম কানুনবোৰ নাজানো নহয়। এয়া চানাও দিছে, চাহ দিয়ে নে পানী দিয়ে। কোল্ড ড্ৰিংক আনিছে, যদিও চাহ একাপৰ খুব টেণ্ডেঞ্চি আছিলে, তথাপিও পিয়াহো লাগিছে। ভালেই লাগিছে বাৰু কোল্ড ড্ৰিংক দেখি পেলাই, ক'বও নোৱাৰি। আজি প্ৰথম আহিছোঁ, কেনেকৈ কওঁ বাৰু আহি পেলাই যে মোক চাহ দিয়ক, কোল্ড ড্ৰিংক নাখাওঁ। গতিকে কোল্ড ড্ৰিংককে খাওঁ, হয়নে নহয় বাৰু? ঘৰৰ ভিতৰতে দমকল এটা লগাই থৈছে। চাহ খাই আমি
পাৰ কৰিম আম বাগানখন চাম আম বাগানৰ মাজত দেখোঁ মানে বান্দৰ দেখিছোঁ সিহঁতকো চাওঁ অকণমান इतना बड़ा हो जाएगा अगर हाथ में चिपट गया ना हाथ ही काम हो गया समझ पकड़ो ये तो छोटा सा रहा है पकड़ो ना वो पकड़ में नहीं है छोटे আম বাগানৰ মাজলৈ গৈ আছোঁ আগতে গোটেই আম ভৰ্তি হৈ আছিলে এতিয়া আম নাই এটাও আম নাই দেখিছে रुक जाओ मामा को बुलाते पहले पानी है नहर में भरा है বিৰাট ভাল লাগিছে সঁচাকৈ বিৰাট ভাল লাগিছে একদম চাৰিওফালে ইমান ধুনীয়া মোৰ হ'লে বিৰাট ভাল লাগিছে किसी को भी नहीं आता है ये करना स्विमिंग बिल्कुल नहीं रिस्क नहीं लेना भी होगा ना সৰুতে ময়ো এনেকৈ গছৰ পাত ফুটাইছিলোঁ সিহঁতি গছৰ পাতবোৰ ফুটোৱা দেখি একদম সৰুকাললৈ মনত পৰি গ'ল क्या हुआ गिर गया এতিয়া আকৌ অকণমান ঘৰলৈ যাওঁ ভাত ৰেডি কৰিছে বোলে ভাতটো খাই লওঁ তাৰপিছতে আকৌ ওলাই যাম अभी गरम है चावल है ना तुमको उठा रहे थे आंटी ले लो सब्सक्राइब भी कर लेना दे देना ভাত খাই অকণমান চাদৰ ওপৰলৈ আহিলোঁ তেওঁলোকে ক'লে চাদৰ ওপৰৰ পৰা এবাৰ আহক কি অকণমান চাই আহকচোন তাকে চাবলৈ আহিলোঁ চব পিনে সেউজীয়া ভাল লাগিছে দেখি अगर यहाँ पर गिर गया तो मत सकते क्योंकि ये बच्चा लेगा ना ভাত খাই থাকোঁতে আনাই ক'লে ব'লক সি আমি মহৰ ওচৰলৈ যাওঁ গতিকে আনাৰ লগত অকণমান খেলিব বোলে বৰিছা বিজুলি আচলতে খেলিব কি আৰু ये तो जवानी বৰষুণ দিছে नहीं जा सकते हम लोग जा सकते नहीं जा सकते हम नहीं जाएंगे हमें डर लगता है
ये क्या तुम्हारा है? इसको बांध के रखा है? ओ भैंस महाराज, देखो तो यार সৰুৰ লগত সদায় সৰু হ'ব পাৰিব লাগিব, মিলিব পাৰিব লাগিব, তেতিয়াহে সিহঁতৰ মৰমবোৰ আদায় কৰিব পাৰি। সৰুৰ লগত ডাঙৰ দেখুৱাব নোৱাৰি, ডাঙৰৰ ওচৰত সৰু দেখাব নোৱাৰি। बच्चू बच्चू कहीं न जाना, भूख लगे तो दाना खा लेना। भागो। अब नहीं अरे बाबे किधर मुंह कर रही है? কচু ওলাইছে, কচুবোৰ দেখি একদম অসমলৈ মনত পৰি গ'ল। ভাবিলোঁ কেইডালমান কচু লৈ যাওঁ। কিন্তু কচু বুটলি উঠি দেখিলোঁ ওচৰতে এইটো কি চাওঁ, কচুখিনি তাতে পেলাই দিলোঁ। কেনেকৈ খাম বাৰু? সম্পূৰ্ণ গাঁৱৰ পৰিৱেশৰ মাজত আজি মোৰ দিনটো পাৰ হৈছে, খুব ভাল লাগিছে। আচলতে আগতে মই এনেকৈ আমৰ বাগান দেখা নাই, এইবাৰ প্ৰথম দেখিছোঁ। আৰু এই মাছ ধৰা এইখিনি একদম সৰুতে দেখা, এতিয়া কিমান বছৰ যে হৈ গ'ল নিজে নাজানো। कहाँ से ढूंढ के लाया हम? আম পাবলৈ নাই যদিও তেওঁলোকে আম বিচাৰি আনিছে ক'ৰবাৰ পৰা। বহুত সোৱাদ দেই। আবেলি হৈ আহিছে, আমিও যাবগৈ লাগিব ঘূৰি। খুব ভাল লগাকৈ পৰ কাপোন কৰি এটা দিন পাৰ কৰিলোঁ, বহুত ভাল লাগিল সঁচাকৈ। हम इसको लेके जाएंगे, साथ में लेके जाएंगे। हम फोटो खींच সকলোৰে পৰা বিদায় লৈ আকৌ উভতিছোঁ থকা জেগালৈ, য'ত আমি আছোঁ। ভাল লাগিলে, বহুতেই ভাল লাগিলে দিনটো। আপোনালোকৰো হয়তো ভাল লাগিলে চাই পেলাই। গতিকে
আকৌ নেক্সট কি দেখাবলৈ আপোনালোকক পাৰোঁ চাওঁ মই সোনকালে কিবা এটা নতুন লৈ আহিম চেনেলটো ছাবস্ক্ৰাইব কৰিব চাব আপোনালোকে মৰম দিলে মই চেনেলটো আগবঢ়াই লৈ যাম ধন্যবাদ বহুত আমি থকা জেগা পালোহি এতিয়া প্ৰৱেশৰ ঘৰ এতিয়া ময়ো আপোনালোকৰ পৰা বিদায় লওঁ ভালে থাকক সকলো